ৰেডি নিশ্চিতভাৱে যোৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ কঁহৰালৈ আহিছিলে, কঁহৰালৈ অহাৰ সময়ত তেখেতৰ যি পাকঘৰত জুই লাগিছিলে, জুই লগাৰ পিছত আমাৰ সংবাদ মাধ্যমৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ আমাৰ ৰঞ্জিত ৰজক ডাঙৰীয়া যেতিয়া তাত বাতৰি পৰিৱেশন কৰিবলৈ গ'ল, যাওঁতে যি এটা কাণ্ড সংঘটিত হ'ল, কাণ্ড অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। যিহেতু আজি সমগ্ৰ ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্ব আজি কোভিড-19ৰ এই যি মহামাৰী, এই মহামাৰীত সম্পূৰ্ণ বিধ্বস্ত হৈ আছে। এনে সময়ত ফ্ৰণ্ট ফুট যোদ্ধা হিচাপে আজি সংবাদ মাধ্যমেও কাম কৰি আছে। সংবাদ মাধ্যমেই হওক, আৰক্ষীয়ে হওক অথবা আমাৰ স্বাস্থ্যকৰ্মীয়ে হওক, সকলোখিনিয়ে ফ্ৰণ্ট ফুটৰ যোদ্ধা হিচাপে তেখেতসকলে কাম কৰি আছে। গতিকে এজন দায়িত্বশীল বিষয়া হিচাপে তেখেতে এই বিষয়টোত অকণমান হ'লেও তেখেতে সংবেদনশীল হ'ব লাগিছিলে। আৰু এজন গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যিহেতু সংবাদ মাধ্যমৰ কৰ্মীক এনেধৰণৰ অপদস্থ কৰাটো আমি কোনো কাৰণতে গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু এইটো অতি গৰিহণাৰ যোগ্য। আৰু এনেধৰণৰ যিসকল বিষয়া, এই বিষয়াসকলে এনেধৰণৰ কিছুমান কাণ্ড কৰাৰ বাবে জনসাধাৰণ আৰু প্ৰশাসন বিভাগ, আৰক্ষী বিভাগেই হওক, আমাৰ প্ৰশাসনিক বিভাগেই হওক, এই এনেধৰণৰ কিছুমান কাণ্ডহীন কাৰ্যৰ বাবে আমাৰ জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত যে মতভেদৰ সৃষ্টি হৈছে, এই এনেধৰণৰ কাণ্ডবিলাকৰ কাৰণে এই মতভেদৰ সৃষ্টি হৈছে। আৰু এই লকডাউনৰ সময়তো বিভিন্ন ধৰণৰ যে ঘটনা সংঘটিত হৈছে, আজি জনসাধাৰণ তথা প্ৰশাসনৰ মাজত ভুল বুজাবুজি কিছুমান সৃষ্টি হৈছে, এই এনেধৰণৰ কিছুমান বিষয়াৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যৰ কাৰণে হৈছে বুলি আমি অনুভৱ কৰিছোঁ।